হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মই আজি 3 ষ্টেপ মাল্টি হেয়াৰ কাট এটা লৈ আহিছোঁ আৰু এই কাটটো মই কেনেদৰে কাটিলোঁ তাৰ বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব লাগিব। এয়া মই ফ্ৰণ্ট পাৰ্টিশ্যনটো কৰি লৈছোঁ। ইয়াৰ টু ইয়াৰ ফ্ৰণ্ট পাৰ্টিশ্যনটো কৰি লৈছোঁ ফাৰ্ষ্ট টাইম। যিকোনো কাট কাটিবলৈ হ'লে পাৰ্টিশ্যনটো খুব সুন্দৰকৈ কৰিব লাগিব। এতিয়া মই হাফ মুনত এটা পাৰ্টিশ্যন বনাই লৈছোঁ, হাফ মুন কৰি। নেক্সট আৰু এটা পাৰ্টিশ্যন মই ধুনীয়াকৈ বনাই লৈছোঁ। এতিয়া মই গাইডলাইন ল'ম, কিমানটো চুলি ৰাখিম সেইটো সুধি লৈছোঁ আৰু সেইমতে মই কাট কৰি গৈছোঁ। মই 0 ডিগ্ৰী লেংথত কাটিলোঁ প্ৰথমৰ গাইডলাইনডাল আৰু 0 ডিগ্ৰী লেংথতে মই গোটেই প্ৰথমৰ লেয়াৰটো কাটি মই 45 ডিগ্ৰীত কাট কৰিছোঁ। খুব ভালদৰে টেংগল ফ্ৰী কৰি ল'ব চুলিখিনি, তেতিয়াহে কাটটো খুব ধুনীয়া হ'ব। $90 to 180 ডিগ্ৰীত নেক্সট আকৌ কাটি যাব খুব ধুনীয়াকৈ। এটা খুব ধুনীয়া লেয়াৰ আহি গৈছে। সেম একে প্ৰচেছ। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক এটা কৰি যাওক, লগতে ছাবস্ক্ৰাইব বাটনটো টিপিবলৈ নাপাহৰিব। ভালকৈ ভিডিঅ'টো চাই যাওক। এইটো খুব ভাল ধৰণে 2-3 বাৰ প্ৰেক্টিছ কৰাৰ পিছত আপোনাৰো আহি যাব। খুব ইজি প্ৰচেছত মই শিকাইছোঁ। আৰু ভিডিঅ'টো খুব সুন্দৰকৈ আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিছোঁ কি ধৰণে কাটিছোঁ। এইদৰে 180 ডিগ্ৰী প্ৰচেছত মই কাট কৰি গ'লোঁ। খুব কমকৈ লেয়াৰ লৈ ল'ব, তেতিয়া কাটটো খুব ধুনীয়া হ'ব আৰু বাৰে বাৰে টেংগল ফ্ৰী কৰি ল'ব। এয়া চাওক কি ধুনীয়া এটা লেয়াৰ আহি গৈছে। নেক্সট পাৰ্টিশ্যনটো খুলি লৈছোঁ। পানী স্প্ৰে ভালদৰে কৰি ল'ব। মূৰটো ধুৱাই লৈ পিনি কণ্ডিশ্যনাৰ কৰি ল'লে আৰু ধুনীয়া লুক এটা আহে, কাটিবলৈও বহুত বেছি ভাল হয়। আৰু মই সেম একে প্ৰচেছতে গাইডলাইন লৈ তাৰ মতে মই কাট কৰি গৈ আছোঁ। এয়া 180 ডিগ্ৰীত কাট কৰিছোঁ। আপোনালোকে দেখিবলৈ পাইছে মই খুব কম চুলি লৈ লৈছোঁ।
কম কম চুলি লৈ কাট কৰিলে খুব ক্লিন আহে। আৰু কাটটো সদায় নিট আৰু ক্লিন ৰূপে কৰি যাব লাগে। যিবোৰ বেছি আছে সেইবোৰ কাট কৰি যাব লাগে। গাইডলাইনতকৈ ওপৰত যিখিনি থাকি গৈছে সেইখিনি কাট কৰি যাব লাগে ধুনীয়াকৈ। ইয়াত দেখিছে কি ধুনীয়া লেয়াৰ আহি গৈছে। কম কম চুলি লৈ এনেদৰে খুব ধুনীয়াকৈ কৰি যাব। গাইডলাইন ধুনীয়াকৈ ওলাই আছে। সেইমতে কাট কৰি যাব। ভিডিঅ'টো ভালদৰে মন কৰি 2-3 বাৰ প্ৰেক্টিচ কৰিলে আপোনাৰো আহি যাব। মই ইয়াতো বিউটিচিয়ান কোৰ্চবিলাক দি থাকোঁ মাজে মাজে। কাৰোবাৰ যদি শিকিবলৈ ইচ্ছা হয় মোৰ ইয়াতো আহি শিকিব পাৰে আপোনালোকে। আপোনালোকে দেখিবলৈ পাইছে কি ধুনীয়াকৈ ষ্টেপকেইটা ওলাই পৰিছে। আৰু যিবিলাক অলপ আগাগৰীয়া লিখা দেখা পাইছে বাৰে বাৰে চেক কৰিছোঁ, ৰিচেক কৰিছোঁ। আৰু যিবিলাক মানে ওপৰত দেখা পাইছোঁ সেইখিনি কাট কৰি গৈছোঁ। বাৰে বাৰে চেক কৰাটো বহুতেই জৰুৰী। এয়া মই থাৰ্ড পাৰ্টিশ্যনটো লৈ লৈছোঁ। থাৰ্ড পাৰ্টিশ্যনটো মই প্ৰথমতে 90 ডিগ্ৰীত কাটি লৈছোঁ। ডাইৰেক্ট মই 180ত কাট কৰি দিছোঁ। এয়া দেখিছে কি ধুনীয়া এটা লেয়াৰ আহি গৈছে। ভিডিঅ'টো শেষলৈকে চাব, আপোনালোকে কাটটো খুব ধুনীয়াকৈ দেখিবলৈ পাব। ইজি টেকনিক এটা মই দেখাইছোঁ আৰু সেই ইজি টেকনিকটোত আপোনালোকে শিকিব পাৰিব। আকৌ কৈছোঁ, প্ৰথমতে আপোনালোকে 90 ডিগ্ৰীত লৈ ল'ব আৰু নেক্সট আপোনাৰ 180 ডিগ্ৰীত ওপৰত নি এক্সট্ৰাবিলাক কাট কৰি যাব। বাৰে বাৰে কম কৰি টেংগল ফ্ৰী কৰি ল'ব। কাটটো কিমান ধুনীয়া লাগিছে আপোনালোকে চাওক। সেটিং কৰি দিয়াৰ পিছত আৰু বেছি ধুনীয়া লাগিব। এই চব কি ধুনীয়া লেয়াৰ আহি গৈছে। এতিয়া মই ফ্ৰণ্টৰ পাৰ্টিশ্যনটো কাটি লওঁ। যিহেতু আমাৰ গাইডলাইন আছে, গাইডলাইনৰ মতে মই প্ৰথমতে 90 ডিগ্ৰীতে কাটিম।
নেক্সট মই 180 ডিগ্ৰীত কাটিলোঁ। ৰিচেক কৰিছোঁ। আনাদাৰ সাইডটো লৈ লৈছোঁ। সেম একে প্ৰসেস, প্ৰথমে 90 ডিগ্ৰী, নেক্সট 180 ডিগ্ৰী। পইণ্ট কাটিং কৰি গৈছোঁ মাজে মাজে। দেখিছে কি ধুনীয়া লাগিছে কাটটো। একেবাৰে ফ্ৰণ্টৰ চুলিটো ধুনীয়াকৈ এটা লেয়াৰ চিষ্টেমত কাট কৰি দিছোঁ। আপুনি ফেডাৰ কাট বুলিও ক'ব পাৰে। এয়া ফাইনেল লুকটো চাওক কেনেকুৱা হ'ল, কমেণ্ট কৰি আপোনালোকে জনাব। কি ধুনীয়া লাগিছে। এয়া ফ্ৰণ্টৰটো চাওক কি ধুনীয়া এটা লেয়াৰ আহি গৈছে। চুলিখিনি আপুনি বান্ধি ৰাখিলেও এপাহ বহুত ধুনীয়া লাগিব আৰু মেলি ৰাখিলেও খুব ধুনীয়া লাগিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক ধন্যবাদ। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।